যোৱা নিৰ্বাচনৰ সময়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে সংকোচ নদীৰ গৰাখহনীয়া বিভিন্ন স্পটত যিটো আছে সেইটো ইৰোশ্যনটো প্ৰটেকশ্যন কৰাৰ কাৰণে আৰু সেই হিচাপে আজি অসমৰ আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়া ইয়াত উপস্থিত হৈছে আৰু এইটোৱে উপযুক্ত সময় কাম কৰাৰ কাৰণে আৰু সাইট ভিজিট কৰাৰ কাৰণে আৰু মই তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতে আহি পেলাই আজি আমাৰ অসমৰ একদম পশ্চিম প্ৰান্তত যিটো বৰ্ডাৰ সেই বৰ্ডাৰত যিটো ইৰোশ্যন হৈ আছে সেইটো প্ৰটেকশ্যন কৰাৰ কাৰণে বহুত বছৰৰ পৰা এটা ৰাইজৰ ডিমাণ্ড আছিলে, কিন্তু সেইটো তেনেকুৱা আজিলৈকে হৈ উঠা নাই। তো মই আশা ৰাখিছোঁ এইটো ভিজিটৰ পিছত সংকোচ নদীৰ যিখিনি গৰাখহনীয়া বছৰি বাৰিষাৰ সময়ত মানুহবিলাক বহুত ভয়কৈ থাকিব লগা হয় আৰু যোৱা কেইবছৰমানত বানপানীত মানে ইয়াত বাচ্চাৰ মানে পানীত বৈ গৈছে, মৰিছে, বিভিন্ন ঘটনাবিলাক হৈ আছে। এইটো এটা পাৰ্মানেণ্ট সলিউশ্যন আমাক লাগে আৰু সেই পাৰ্মানেণ্ট সলিউশ্যন কৰাৰ কাৰণে আজি মন্ত্ৰী মহোদয়ে এইটো চোৱাৰ পিছত এটা সিদ্ধান্ত হ'ব আৰু আজি 6টা বজাত এণ্টায়াৰ আমাৰ বড়োলেণ্ডৰ 5টা ডিষ্ট্ৰিক্টৰ যিখিনি আমাৰ ইৰোশ্যন প্ৰব্লেম আছে সেইটো লৈ পেলাই এটা ৰিভিউ মিটিং হ'ব। চ' আমি ভাল লাগিছে আমাৰ কি এইটো মেইন সময়ত কাম কৰা সময়ত আজি মন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হৈছে। আমি আশা ৰাখিম যে আহি থকা দিনবিলাকত যিবিলাক আমাৰ বানপানী আৰু গৰাখহনীয়া হয় এইবিলাক লাহেকৈ আমি মেনেজ কৰিবলৈ পাৰিছোঁ আৰু সেইটো আহি থকা সময়ত মেক্সিমাম লেভেলত আমি মেনেজ কৰিব পাৰিম, মই সেইটো আশা কৰিছোঁ। চৰকাৰী তথ্যমতে কিমান বিঘা মাটি ইতিমধ্যে নদীত বিলীন গৈছে? এইটো এতিয়ালৈকে তথ্যটো আমি 100% ওলোৱা নাই, কিন্তু প্ৰত্যেক বছৰে বহুত মিটাৰ নদীয়ে হৈ লৈ যায় আৰু এইটো এটা পইণ্টত নহয়, এইটো ডাউনষ্ট্ৰীম আপষ্ট্ৰীম দুইটা ছাইডতে হৈ আছে। এইটো অকল সংকোচৰ নহয়, চব নদীৰে হৈ আছে। ডাটা আজি প্ৰস্তুত কৰিছে তেখেতসকলে আৰু সেইটো 6টা বজাত আমি গম পাম যে কিমানখিনি নদী ইৰোশ্যন কৰি আছে আৰু কিমানখিনি আমাৰ গৰাখহনীয়া হৈ আছে আৰু কিমানখিনি মাটি আমাৰ নদীৰ বুকুলৈ গুচি গ'ল। মূল উদ্দেশ্য হৈছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ কাম চোৱা আৰু ক'ত কাম কৰিব লগা আছে সেইটো নিজে পৰ্যবেক্ষণ কৰা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়ালৈকে আহোঁতে এই সংকোচ ৰিভাৰৰ নদীৰ গৰাখহনীয়াৰ কথা কৈছিলে তেখেতক, ইয়াৰ স্থানীয় ৰাইজে মোক ইয়ালৈকে আহিবলৈ কৈছিলে। বিশেষ অসুবিধাৰ কাৰণে মই বহুদিন আহিব পৰা নাছিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰায় মোক কয় ইয়ালৈকে আহিবলৈ। আজি আহি চালোঁ, নিজে সৰজমিন তদন্ত কৰিলোঁ বুলি যিটো কয়, নিজে চালোঁ। মই কামখিনি কৰিবলৈকে অতি সোনকালে প্ৰচেষ্টা চলাম যাতে এই নদীখনে আৰু আমাৰ ফালে সোমাই আহিব নোৱাৰে। সেইটো হৈছে বৰ্ডাৰ, গতিকে এফালে যদি সোমাই আহে মানে অসমৰ মাটি কমি গৈ থকা, গতিকে সেইটো হ'ব দিব নোৱাৰি। অতি সোনকালে মানে নেক্সট ৱৰ্কিং ছিজনত ইয়াৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিম। ইয়াৰ পূৰ্বেও ইউজি ব্ৰহ্ম আহিছিল, তেতিয়া কিন্তু নহ'ল। এইবাৰ আপুনি অহাৰ পিছত স্থানীয় ৰাইজে কি আশা কৰিব, কিমান দিনত কামখিনি হ'ব বুলি? মইতো ক'লোঁ ইতিমধ্যে, আপুনি নুশুনিলে নেকি? আহা ৱৰ্কিং ছিজনত কৰিম বুলি ক'লোঁ। যদি মই কৈছোঁ হ'ব কাম। ইউজি দাক দুখ দি লাভ নাই, তেওঁ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী নহয়, মই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, গতিকে কামটো কৰিম বুলি ইতিমধ্যে কথা দিলোঁ। ভূপেন বৰা ডাঙৰীয়া ৰিয়েলিটিত নাই, আপোনালোকক লাগে নেকি? 9টা ইলেকশ্যনত একেবাৰে হাৰি, একেৰাহে 9টা ইলেকশ্যনত হাৰি 9টা চিটত লোকসভাত জিকিব, আপোনালোকৰো কিবা ক'ৰবাত অলপ কথাটো লাগে নেকি? তেনেকুৱা লাগে নেকি? বিশ্বাস কৰে নেকি? আপোনালোকে সুধিছোঁ, বিশ্বাস কৰে নেকি? ভূপেন বৰা ডাঙৰীয়াই একেৰাহে 9টা ইলেকশ্যনত হাৰিছে, মানে কংগ্ৰেছ দল হাৰিছে। তাৰপাছত আকৌ 9টা সমষ্টিত লোকসভাত তেওঁলোক জিকিম বুলি কয়। এই মানে কি কয়, এনেকুৱা যদি মই বেলেগ শব্দ আজি ক'ব খোজা নাই, এটাই ক'ব খোজোঁ, ৰিয়েলিটিত থাকক, দলটোক তলৰ পৰ্যায়ত কৰিবলৈকে শক্তিশালী কৰিবলৈকে চেষ্টা কৰক। ৰাজীৱ ভৱনত বহি কবিতা লিখি উফাইদাং মৰা কথা কৈ অসমৰ ৰাইজৰ কাষ চাপিব নোৱাৰে, আঁতৰিহে যাব। গতিকে কাষ চাপিবলৈ গাঁৱে আহি পাৰিলে কাম কৰক। অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদ কালি গোসাইগাঁৱত আহিছিল, তেওঁ কৈছে যে